আমাক সকলোকে আজি কিয় স্কুলত মাতিছে বলকচোন পিছে শেষলৈকে চাই থাকক গম পাই যাব। হেল্ল' ৱেন টাইম বেক মই ৰঞ্চাই আশা কৰোঁ সকলোৱে ভালে আছে লগতে ময়ো ভালে আছোঁ। স্কুলত অহা কাৰণটো হ'ল আজি মানে আমাৰ আধাৰ কাৰ্ড আপডেট আছে সেইবাবে আমাক সকলোকে মাতিছে সেইবাবে আজি আহিলোঁ। পৰীক্ষা চলি আছে বুলি নগ'লে উপায় নাই বাকী আমাক মেছেজ দি মাতিছে যিহেতু সেইবাবে মানে আহিব লগা হৈ গ'ল। বাকী এতিয়া আমাৰ এইজনক চাওকচোন মানে ভিডিঅ' কৰা দেখা পাই কি কৰি আছে ই প্ৰিণ্টাৰটোও বেয়া বোলে সেইবাবে বহুত টাইম লাগিল মানে ৰখি কৰিব লগা হৈছে। আৰু এইজন হ'ল আমাৰ আচাৰ্য ইছৰাইলটো কিন্তু ভাল লাগিছে দেই। আজি আকৌ সেই আগত স্কুলত অহা দিনবিলাকে মনত পৰিছে। হাফ টাইম হ'লে গেটত ওলাই আড্ডা দিয়া লগসমূহৰ লগত অভদ্ৰামী কৰা সঁচাকৈ কিন্তু সেই দিনবিলাক বহুত মনত পৰে দেই। মনত পৰিলেওনো কি হ'ব এতিয়া সময়ে যিটো দিশত লয় সেইটো দিশতে যাব লাগিব আৰু বাকী এতিয়া এইবিলাক বাদ দিয়ক যিটো কামত আহিছিলোঁ সেইটো কামটো হ'ল আৰু বাকী এসপ্তাহৰ পিছত ক্লিয়াৰলি আপডেট হৈ যাব বুলি কৈ দিলে আৰু বাৰু এতিয়া হ'ব দিয়ক এইবিলাক বলক এতিয়া কিবা এটা খাই লওঁ নহ'লে থাকিব নোৱাৰোঁ আৰু ইমান সময় ৰখাই থৈছে বাপৰে। খাই উঠি এতিয়া আমি ঘৰত বুলি ওলাই দিলোঁ আৰু এতিয়া বেছি টাইম থাকিলেও আকৌ এতিয়া ঘৰত গৈ গালিয়ে শুনিব লাগিব আকৌ এক্সাম দিনত মানে শান্তি নাই কৈছোঁ নহয় শান্তি নায়েই আৰু আজিলৈ হ'ব দিয়ক এইখিনিতে জয় অসম জয় জুবিন দা বাই।